Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালেই আছে আৰু মোৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅত মই গৈ আছো আপোনালোকক তলাতল ঘৰ দেখাবলৈ বুধ কৰো প্ৰায় সকল লোকে গৈছে তলাতল ঘৰ চাবলৈ তথাপিও আহকচোন আজি মোৰ ভিডিঅত আকৌ এবাৰ চাব মোৰ হৈতে ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাই হসাকৈ বহুত ভাল লাগিল আশা কৰিছো আপোনালোকৰো ভাল লাগিব চাৰিওফালে ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে হসাকৈ চাবলগীয়া এক পৰিৱেশ সৰুতে গৈছিলো স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণত এই ঠাইসমূহ চাবলৈ কিন্তু সকলোবোৰ পাহৰা দৰে হৈছিল গৈ আজি আকৌ বহুত দিনৰ মূৰত গৈ হসাই বহুত ভাল লাগিল মই যিমানখিনি জানো তলাতল ঘৰৰ বিষয়ে আপোনালোককো জনাবলৈ চেষ্টা কৰিম ভিডিঅটো শেষলৈকে চাই থাকিব তলাতল ঘৰ হৈছে অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত আহোমসকলে নিৰ্মাণ কৰা এটা প্ৰকাণ্ড ৰাজপ্ৰসাদ এই তলাতল ঘৰটো আহোম স্থাপত্য কলাৰ এক উল্লেখযোগ্য নিদৰ্শন এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰসাদটো আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিল জানিবলৈ পোৱা মতে তলাতল ঘৰৰ ভিতৰত এটা গুহা আছে যেটো চাবলৈ দিয়া নহয় কাৰণ হেতু বহুত বেছি দ হয় তাত যদি কোনবা সোমাই যায় ওলাই আহিব নোৱাৰে এই তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল 1751ত আৰু সম্পূৰ্ণ হৈছিল 1769ত আৰু এই তলাতল ঘৰৰ স্থাপত্যবিদজনৰ নাম হৈছে ঘনশ্যাম তলাতল ঘৰৰ যদি ভিতৰলৈ আপোনালোক অকলে সোমাই যায় কোনফালে ওলাব কোনফালে সোমাব একো ধৰিবই নোৱাৰিব কাৰণ ইয়াৰ কোঠালিবোৰ সমান্তৰালকৈ সজোৱা হৈছে আৰু তলাতল ঘৰৰ কাৰুকাৰ্যসমূহ মোগল শিল্পশৈলীৰ সৈতে সাদৃশ্য থকা দেখা যায় ইয়াৰ ভিতৰলৈ মই বহুত দূৰ সোমাই আহিও মোৰ এনেকুৱা অনুভৱ হৈছে যেন মই একেডোখৰ ঠাইতে ঘূৰি ফুৰিছো ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু সৰু পথেৰে সংলগ্ন কৰা হৈছে আৰু জানিবলৈ পোৱা মতে আহোম ৰাজ্যৰ স্মৃতি চিহ্নসমূহৰ ভিতৰত এই তলাতল ঘৰৰ আকাৰ সকলোতকৈ ডাঙৰ বহুত ভাল লাগিল তলাতল ঘৰ চাবলৈ আহি আৰু মই যেতিয়া তাত ঘূৰি ফুৰিছিলো অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলো যে আহোমৰ ৰজা চাগে ইয়াতে ঘূৰি ফুৰিছিল নেকি বাৰু আৰু আহোমৰ দিনৰ মানুহবোৰ আৰু মইও এগৰাকী আহোমৰে জীয়ৰী হয় গতিকে নিজকে আহোম বুলি ক'বলৈ বহুত গৌৰৱ অনুভৱ কৰোঁ তলাতল ঘৰ চাবলৈ আহি মোৰ বহুত বেছি ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবচোন আৰু শেষত আপোনালোকক এই বৰটোপটো এবাৰ দেখাই দিলো যেটো আহোমৰ দিনত যুদ্ধত ব্যৱহাৰ কৰা হৈছিল বন্দুকৰ দৰে আপোনালোক সকলোৱে চিনিয়ে পায় আৰু এই বৰটোপটো চাই আজি মোৰ এই ভিডিঅটো ইমানতে সামৰণি মাৰিলো যদি ভিডিঅটো চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে যদি সাবস্ক্ৰাইব কৰিব বাই বাই লগ পাম অন্য এটা ভিডিঅত